ফটো চটো উঠিছে নাই ফটো উঠিছো সেলফি উঠিছো ফটো উঠিছো সেলফি হয় উঠিছে আচ্ছা মোৰ ইউটিউব চেনেললৈ আকৌ স্বাগতম জনাইছোঁ আকৌ যিহেতু মই আকৌ নতুন ভিডিঅ' এটা লৈ আহিছোঁ আৰু আজি আমি ৰাইজ আছে ইয়াত যিহেতু আমি মিণ্টুঘাটত আহিছোঁ মিণ্টুঘাটত বহুতে বনভোজ খাবলৈ আহিছে বহুত দূৰৰ পৰা আহিছে আমি তেওঁলোকক আজি প্ৰশ্ন সুধিম প্ৰশ্নৰ যদি উত্তৰ দিব পাৰে তেওঁলোকে লৈ যাব কিবা এটা উপহাৰ কিন্তু মূলত এতিয়া বৰ্তমান একো উপহাৰ নাই বৰ্তমান মূলত একো উপহাৰ নাই আৰু কেমেৰামেন অকণমান ফাষ্ট আহিব আৰু মোৰ লগত আজি ছাপোৰ্ট কৰিছে কেমেৰাৰ মেনৰ হিচাপে অৰবিন্দ নেৱাৰে আৰু আমাৰ ইয়াৰ ওচৰত বনভোজ খাবলৈ বহুত দূৰৰ পৰা মানুহ আহিছে আৰু আপোনালোকক দৃশ্য দেখাইছোঁ আমাৰ সৰিয়হ দেখিছে কিমান ধুনীয়াকৈ ফুলিছে ইয়াত সকলোৱে মনোমোহা দৃশ্য আপোনালোকে সকলোৱে দেখিছে আৰু চবেই ইয়াত ফটো উঠিব আহিছে তাতে আমাৰ ওচৰত দাদা কেইজনমান আছে দাদা কেইজনমানৰ লগত আমি কথা পাতিব চেষ্টা কৰিম আৰু সৰু প্ৰশ্ন সুধিম আৰু প্ৰশ্নৰ যদি উত্তৰ দিব পাৰে দি দিম এটা সৰু উপহাৰ তো দাদা আপোনালোক ক'ৰ পৰা আহিছে আমি গহপুৰৰ পৰা আহিছোঁ গহপুৰ কোন জিলাৰ পৰা আহিছে গহপুৰ পুৰুকবাৰীৰ পৰা আহিছে এই আমাৰ কেমেৰাৰ সতীৰ্থ দেখাই আছে দাদাৰ নামটো কি মোৰ নামটো দে নামটো কি কৈছে নানটো দে এই আমাৰ ওচৰত আছে নানটো দে সেইটো বহুত ধুনীয়া লাগিছে ভাল লাগিছে আচ্ছা আপোনালোকৰ কেম্পটো কোনফালে আছে আমাৰ কেম্পটো এই আগত আছে আচ্ছা আপোনাৰ কোন আহিছে আমাৰ গোটেই ঘৰুৱা ফেমিলি আহিছে আচ্ছা আজি আমাৰ এই আলু পিটিকা আমাৰ চেনেলটোৰ পৰা সৰু এটা প্ৰশ্ন সুধিম যদি প্ৰশ্নটো আপুনি উত্তৰ দিব পাৰে তেনেহ'লে আমি আপোনালোকক দিম এটা সৰু উপহাৰ প্ৰশ্নটো কি দিয়ে মই কওঁ আফ্ৰিকাত এটা সৰু কেঁচুৱা জন্ম হৈছে এতিয়া কেঁচুৱাটোৰ দাঁতটো কি ৰঙৰ হ'ব আপুনি এই উত্তৰটো দিব লাগে আফ্ৰিকাত দাঁতটো নাই আউটৰ পৰা এইটো উত্তৰটো আহিছে আপোনালোকে আউটৰ পৰা উত্তৰ নিদিব আকৌ আমি সৰু এটা প্ৰশ্ন সুধিম দাদাক সেইটো শুদ্ধ উত্তৰ হয় কোনোবাই কৈছে কিন্তু আমি দাদাক প্ৰশ্ন সুধিম দাদাই উত্তৰ দিব লাগিব আৰু দাদাক ছেকেণ্ড প্ৰশ্নটো সুধিছোঁ ঠাণ্ডা দিনত কি বস্তু ছুটি হৈ যায় দিন ছুটি হৈ যায় দাদাই সুন্দৰ উত্তৰ দিছে দাদাক এতিয়া উপহাৰ দিব লাগে কিন্তু আমি উপহাৰ নিদিওঁ কাৰণ 2021 চনত যেনেকুৱা আমাক চৰকাৰে ঠগিছে আমিও দাদাক তেনেকৈ ঠগিছোঁ ধন্যবাদ থাকিল দাদা আপুনি নৱবৰ্ষত নতুন চনত আপুনি কি বিচাৰে কি উন্নতি হোৱা বিচাৰে বা চৰকাৰৰ পৰা আপুনি কি বিচাৰে দেশখন শান্তি হ'বলৈ সেইটোৱে আমি বিচাৰোঁ আৰু আপোনাৰ যিটো 2021 চন আমাৰ গ'লগৈ এই 21 চনটো আপোনাৰ কেনেকুৱা গ'ল ভালেই গৈছে ভালেই গৈছে বহুত ভাল গৈছে নেকি আমি বহুত মানুহ সুধিলোঁ কিন্তু বহুতে কৈছে বেয়া গৈছে চবৰে বেয়া গৈছে কৈছে দাদা ভাল গৈছে দাদা কি এনেকুৱা কি বস্তু হ'ল ইমান ভাল গ'ল লকডাউন দিছে ঘৰত বহি খাব পাৰিছে আচ্ছা দাদাই ভাল গ'ল কাৰণ ফেমিলিক টাইম দিব পাৰিছে হয় ন মেইন কেছ ফেমিলিক টাইম দিব পাৰিছে এই আমাৰ ওচৰত বাইদেউ কেইজনী মানুহ আছে বাইদেউ কেইজনী আমি প্ৰশ্ন সুধো নে কি হ'ব আমি সৰু প্ৰশ্ন এটা সুধিছোঁ আপোনাৰ 21 চনটো কেনেকুৱা গ'ল মোৰো ভালেই গৈছে 21 চন ভাল গৈছে আপুনি এতিয়া 2022 চনত কি বিচাৰে 22 চনত বেছি একো নিবিচাৰো চবেই শান্তি থাকক সুখত থাকক ভাল থাকক চবৰ ভাল মোৰো ভাল আচ্ছা বাইদেউ ভাল কথা কৈছে তো আপোনালোকে শেষলৈকে চাই থাকিবা আমি আৰু আগলৈ যাম আৰু আপোনালোকে শেষলৈকে চাই মানুহ আহিছে ৰাইজ আহিছে ৰাইজক আমি সৰু প্ৰশ্ন সুধিম আৰু আমাৰ কেমেৰামেন লগত আহিব আৰু আমাৰ ইয়াত সৰিয়হতে বনভোজ খাব আহিছে যিহেতু নৱবৰ্ষৰ ওচৰলৈ আহি পাইছে আৰু আমাৰ এই পুৰণা বৰ্ষটো যিহেতু যাব এয়া আমাৰ সৰিয়হতে ইয়াত বনভোজৰ আয়োজন কৰি আছে আহক ৰাইজ আপোনালোকক আমি দেখাম সৰিয়হতে কি খাইছে কি ৰান্ধি আছে আমি দেখাম এয়া আমাৰ বৰমাহঁত আইতাহঁত আছে হয় আইতা আপোনালোক ক'ৰ পৰা আহিছে গৰৈমাৰীৰ পৰা আহিছোঁ কোন আহিছে আমাৰ মাহঁত আহিছে তাৰপৰা ওচৰৰ বৌহঁত আহিছে তাৰপৰা খুৰী চুৰী চব আহিছে আৰু আচ্ছা তাৰপৰা মাছ অকলে মাংস চাংস নাই আছে আমাৰ যিহেতু আমাৰ নৱফালৰ পৰা নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ আমিও খাবলৈ আহিছোঁ আমি খাবলৈ আহিলোঁ আমাৰ বয়সস্থ এজনী আইতা আছে আইতা আহি কেনেকুৱা লাগিছে ইয়াত ভাল লাগিছে এই পৰিৱেশটো কেনেকুৱা লাগিছে পৰিৱেশটো ভাল লাগিছে ন তো ৰাইজসকলে আমি দেখালোঁ অকণমান আমাৰ মিণ্টুঘাটৰ অকণমান বনভোজৰ আয়োজন কিদৰে চলিছে আমাৰ আহি আছে ভণ্টিহঁত কেইটামান আহি আছে আমি ভণ্টিহঁতক অকণমান প্ৰশ্ন সুধিম যিহেতু আমি মিণ্টুঘাটত আহিছোঁ যিহেতু ইয়াত পিকনিকৰ বনভোজৰ বহুত আয়োজন চলি আছে এয়া আমাৰ ভণ্টি দুজনমান আহিছে তেওঁলোকে আমাক প্ৰশ্ন সুধিম ভণ্টি নামটো কি তোমাৰ আচ্ছা বনভোজ খাব আহি কেনেকুৱা লাগিছে ভাল লাগিছে কোন আহিছা আমি সিহঁতৰ লগত আহিছোঁ সিহঁতৰ লগত মানে কাৰ লগত আমাৰ খুৰী মা বৰমা
তোমালোককো নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ হয় আৰু আপোনালোকে শেষলৈকে চাই থাকক আৰু আমি প্ৰশ্ন সুধিবলৈ বৰমাহঁত আহিছে বৰমাহঁত ক'ৰ পৰা আহিছে আমি তেতুনবাৰী এই পৰিৱেশটো চাবলৈ কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে আজিয়ে প্ৰথম আহিছোঁ আচ্ছা ফটো চটো উঠিছে নাই ফটো উঠিছোঁ চেলফি উঠিছোঁ ফটো উঠিছোঁ চেলফি হয় উঠিছে অঁ আচ্ছা অকলে অকলে বৰদেউতাহঁত লাগিলে বৰদেউতা নাই অহা ঠগি আহিলে ঘৰ বাৰী আহিছে ঠগি আহিলে খুৰীহঁত তো আহক আৰু আগলৈ আমি গৈ আছোঁ ইয়াত বনভোজৰ যি ধৰণে আয়োজন চলিছে আৰু আমাৰ ইয়াত সৰিয়হ ফুলে মানে বহুত মানুহক আকৰ্ষিত কৰিছে তুলিছে চাওক আৰু আমাৰ ইয়াৰ ওচৰত কণ কণ ভাইটিহঁত আছে ভাইটিহঁতে পিকনিক খাব আহিছে নে বনভোজ খাব আহিছা তোমাৰ নামটো কি মাস্কটো খুলি দিয়া মোৰ নাম দীনেশ প্ৰধান দীনেশ প্ৰধান পিকনিক খাব আহি কেনেকুৱা লাগিছে ভালে লাগিছে ঘৰটো ক'ত ঘৰ মোৰ লখিমপুৰ ক'ত এইটো পাৰ্টি হ'লে এইপিনে আছে পাৰ্টি তোমালোক ইফালে এইটোৱে পাৰ্টি ন বাইদেউ কি আনিছে লাই শাক আলুৰ লগত আৰু কি আছে মাংস আছে মাংস কি মাংস আছে ব্ৰইলাৰ মাংস আছে ব্ৰইলাৰ মাংস মাছ নাই আছে মাছ নাই ডিম আছে চলি আছে এই আমাৰ ওচৰত দাদা এজন আছে দাদাজনৰ লগত প্ৰশ্ন কেইটামান সুধিম যিহেতু নৱবৰ্ষ বহুত ওচৰ চাপি আহিলে আমাৰ যিহেতু পুৰণা নতুন বছৰটো আমাৰ পুৰণা বছৰটো যাব নতুন বছৰ আহি আছে পুৰণা বছৰটো কেনেকুৱা গ'ল আপোনাৰ একদম বহুত বেয়া গৈছে আৰু বহুত বেয়া গ'ল নেকি লকডাউন গৈছে আৰু কি ভাল হৈ যাব তাকে আপোনাৰ নৱবৰ্ষৰ নতুন যিটো বছৰ আহিছে তাত কি বিচাৰে আপুনি কি হোৱাটো বিচাৰে লকডাউন নোহোৱাটোৱে বিচাৰোঁ মই খুৰীম কেনেকুৱা চলিছে ডিম বইল হৈছে নাই হৈ আছে ডিম বইল হৈ আছে অকণমান ডিমটো দেখাই দিব আমাৰ কেমেৰামেনে অকণমান ডিমটো দেখাই দিব আৰু আয়োজন কি আনিছে আমাৰ হেৰি মাংস আছে তাৰপৰা ভাজি এখন দাইল পাপৰ তাৰপৰা শুকান ভাজি এখন ইমানেই আৰু আচ্ছা ক'ৰ পৰা আহিছে আপোনালোকে আমি দুপাবৰ দুবাৰ পাইছে ইমান দূৰৰ দূৰৰ পৰা মানুহ আহিছে ইয়াত যিহেতু বহুত 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 ভাল লগা বহুত মনোমোহা দৃশ্য আৰু এই আমাৰ ওচৰত ভণ্টিকেইজনী আহিছে ভণ্টিকেইজনীকো আমি প্ৰশ্ন সুধিবলৈ চেষ্টা কৰিম যিহেতু নৱবৰ্ষ বহুত ওচৰ চাপি আহিছে ভণ্টিহঁতে চাগে খুৰীয়ে বাগিচাৰ ওচৰত গৈ পিনে ফটো উঠি আহিছে চাগে ক'ৰ পৰা আহিছা ঘাইগাঁও নামটো কি তোমাৰ জুলি বৰদলৈ আচ্ছা এইপিনে ক'ত গৈ আহিলা ফটো উঠি আহিব লাগিছে ভাল লাগিছে নামটো কি ক'লা তোমাৰ জুলি বৰদলৈ জুলি বৰদলৈকো আমাৰ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ আৰু এই চাওক ভণ্টি এজনী লাজত লুকাই আছে